নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে দাদা ব্লগ। তো ৱেলকাম বেক টু মাই চেনেল। তো আপোনালোকে চাই থাকক। আজিৰ ভিডিঅ'টো ইমান ইণ্টাৰেষ্টিং নহ'ব পাৰে, তো আপোনালোকে চাব আৰু কমেণ্ট কৰিব। তো মানে এনে অকণমান মোৰ ফটোবিলাকে মানে এডিট কৰি অকণমান ভিডিঅ'টো বনাইছোঁ। তাৰপিছত এনেকৈ বহুতো কৰা আপোনালোকে চাব মোৰ দাদা ব্লগছ মানে সাবস্ক্রাইব করে দিব। আর আপনার মই আজি মানে এটা আমার দাদার ঘৰত ফুৰিবলৈ আহিছোঁ। তো বহুত বিচাৰ লাগে, ইহঁতে মানে নতুন ঘৰ লৈছে। আজি সাজাইছে আৰু এনেকৈ টাইলছ লগাইছে। তাৰপিছত চিলিং টিলিং লগোৱা নাই, পিছত লগাব। তো ভাল লাগছে, বঢ়িয়া, সুন্দৰ সুন্দৰ সুন্দৰ। দুনিয়া ভাই, এই দুনিয়া হে, দুনিয়া হে। এনেকৈ ড্ৰয়িং ৰুম এটা ময়ো বনাম বুলি ভাবি আছোঁ। আমাৰ ঘৰখন হ'লে, বৰ্তমান ঘৰখন নাই, অলপমান বাকী আছে। তো ড্ৰয়িং ৰুম এনেকৈ বনাম বাৰু। তো এতিয়ালৈ বাই বাই। ৰ'ব এইখিনিতে বাই বাই দিলে নহ'ব। আপোনালোকে আৰু কেইখনমান ফটো আছে চাওক। ফটোগ্ৰাফীটো কেনেকৈ মানে কি কৰি ফটো উঠিব অকণমান আপোনালোকে চাওক আৰু মৰম চেনেহ দয়া কৰি মোৰ দাদা ব্লগছটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু মানে কি ক'ম আৰু এনেকৈ অকণমান টাইম পাছ কৰি ভিডিঅ' বনালোঁ। তো আপোনালোকে চাব মোৰ দাদা বস্তু। তো আপোনালোকে এনেকৈ মই কিছুমান দেখুৱাম, আপোনালোকে চাই থাকিব আৰু চাই ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু এই ৰুমটো ড্ৰয়িং ৰুমটো কেনেকুৱা লাগিছে মানে আপোনালোকে কমেণ্ট কৰি জনাব। তো এতিয়া বাই 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 বাই।